নমস্কাৰ, মই অনিতা দাস। আপোনালোকলৈ সুপ্ৰভাত। আজি আৰম্ভ কৰিবলৈ লৈছো এটি নতুন যাত্ৰা। অপেক্ষা কৰি আছো সমীৰণ ভাইটিলৈ। অনিতা বাইদেউ, গুড মৰ্নিং। গুড মৰ্নিং। আহিলা? আমাৰ সমীৰণ আহিলে। বা মই নহাকে আপুনি ব্লগ ষ্টাৰ্ট কৰিয়ে দিলে। কিছু আপুনি এডভান্স দে। এডভান্সটো হয়ে বাৰু, কিন্তু তোমালৈ ৰৈ আছো। আহা, তুমিয়ে কৰা। ঠিক আছে। বহুত ধুনীয়া ব্লগ বনাই আছে। দিয়ক মই এতিয়া এডোখৰ পৰা ষ্টাৰ্ট কৰোঁ। নমস্কাৰ, মই সমীৰণ পোদ্দাৰ আৰু এয়া মোৰ লগত আছে অনিতা বা। আপোনালোকৰ বহু অপেক্ষাৰ অন্তত পুনৰ এবাৰ আৰম্ভ কৰিবলৈ ওলাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান আইতাৰ আখল, হয়নে? হয়। যিহেতু আপোনালোকে গম পাইছে আমাৰ পেজটোত এই অনুষ্ঠানটোৰ কথা, আইতাৰ আখল। এই আইতাৰ আখল অনুষ্ঠানটোলৈ আমাক নিমন্ত্ৰণ কৰাৰ বাবে আমি দুয়ে বহুত সুখী। তেনেহ'লে সেই মৰমীয়াল আইতাগৰাকীৰ লগত আমি কথা পাতোঁগৈ। ব'লক অনিতা বাইদেউ। কেনেকুৱা লাগিছে জাৰ্ণি কৰি অনিতা বাইদেউ? ভাল লাগিছে। আৰু ভাল লাগিব, আমি যিখন গাঁৱলৈ গৈ আছো সেইখন গাঁও বৰ ধুনীয়া আৰু সেইখন গাঁৱৰ আপোনাৰ নামটো হৈছে নহিৰা। নহিৰাত বৰ ধুনীয়া আইতা এগৰাকী আছে। সেই আইতাজনী বহুত টেলেণ্ট আছে। হয়। সেই আইতাজনী কবিতা লিখে, কবিতা আবৃত্তি কৰে, বিয়াৰ নাম গাব জানে, বিয়া নাম গাব জানে, চব জানে। বহুত এক্সাইটেড আৰু দেখাত আইতাজনী ইমানেই ধুনীয়া, বোলে এক্সাইটেড। ব'লা না ব'লা না ব'লা না। যাওঁ তাকে। আৰু আইতাৰ পৰা আমি বহুতখিনি কথা জানিব পাৰিম। তেওঁ ৰেডিঅ'তো গান গাইছিল, হয়, তেওঁৰ বিষয়ে জানিব পাৰিম। আৰু আমাৰ লগতেতো দৰ্শকসকলো আছে। ব'লক আপোনালোকে আমাৰ লগত জাৰ্ণি কৰক। ইমান ধুনীয়া আইতাজনী চাবলৈ। আপোনালোকে আহিব দেই। ব'লক এতিয়া আইতাৰ আখললৈ আমি গৈ থাকো। আৰু এনেদৰেই ৰাতিপুৱা প্ৰায় 10মান বজাত আহি উপস্থিত হৈছিল আমাৰ গাঁও নহিৰাত আমাৰ আজিৰ নিমন্ত্ৰিত অতিথি সুদৰ্শন যুৱক বিশিষ্ট অভিনেতা সমীৰণ পোদ্দাৰ আৰু লগতে আমাৰ মৰমৰ বা অনিতা দাস। অনিতা বা অৱশ্যে বিশিষ্ট সমাজসেৱিকা বুলি ক'ব পাৰি, লগতে সুন্দৰ অভিনেত্ৰীও তেওঁ। আৰু এয়া সমীৰণ পোদ্দাৰ আৰু অনিতাবায়ে আমাৰ চিৰ আৰাধ্য গোপীনাথ মন্দিৰত সেৱা লৈ আমাৰ দৌলটোলৈ যাত্ৰা কৰিছে, দৌলত বহিছে আৰু আমাৰ এই সুন্দৰ গাঁওখনৰ, ধুনীয়া গাঁওখনৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশবোৰ উপভোগ কৰিছে। আজিৰ অনুষ্ঠানটো খুব এটা সুন্দৰ অনুষ্ঠান হ'ব আৰু যিহেতুকে দীঘলীয়া অনুষ্ঠান, গতিকে দুটাকৈ খণ্ডত আমি আজিৰ অনুষ্ঠানটো বিভক্ত কৰিছোঁ। আমি প্ৰথম অনুষ্ঠানটো এতিয়া আগবঢ়াই দিছোঁ আৰু কিছুদিন পিছত আপোনালোকে আমাৰ দ্বিতীয় খণ্ডটি উপভোগ কৰিবলৈ পাৰিব। বৰ্তমান আমি আছো নহিৰা গাঁৱৰ ৰাজহুৱা মন্দিৰ গোপীনাথ মন্দিৰত। এতিয়া আমি ইয়াৰ পৰা যাম আইতা আখললৈ, মানে আইতাজনী মৰমৰ ঘৰলৈ। আপোনালোকে ইয়াত চাই থাকক আপোনালোকৰ প্ৰিয় অনুষ্ঠান আইতাৰ আখল। তেনেহ'লে ব'লা আমি বাহিৰতে বহি কথা পাতোঁ। ব'লক আইতা, ব'লক আইতা, আহক। নমস্কাৰ, মই শ্ৰী বিজয় ৰাজবংশী। আইতাৰ আখললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ অনুষ্ঠানটি আঁত ধৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ মৰমৰ অনিতা বাইদেউ আৰু লগতে সমীৰণ দা। আজি এই অনুষ্ঠানটিত সম্বৰ্ধনা জনাব আমাৰ মৰমৰ বাইদেউ অনিতা বাইদেউ আৰু সমীৰণ দা আৰু লগতে মোক। আজি এই অনুষ্ঠানটো এওঁলোকৰ জৰিয়তে আগবাঢ়ি যাব। আইতাৰ আখলৰ প্ৰিয় দৰ্শকসকল, আইতাৰ বিষয়ে বহুতখিনি জানিব লগাও আছে আৰু বুজিব লগাও আছে। তাৰ আগতে আহকচোন আইতাৰ বিষয়ে দুটামান কথা গম পাওঁ। আইতা ক'ত জন্ম হৈছিল আৰু কেতিয়া তেওঁ বিয়া হৈছিল? আইতা, আপুনি কেতিয়া জন্ম হৈছিল আৰু কোনখন গাঁৱত জন্ম হৈছিল আৰু আপোনাৰ বিয়া কেতিয়া হৈছিল? উত্তৰ গুৱাহাটী মধ্যম খণ্ড নগোহাঁই হাউলি নগোহাঁই ঘৰত মোৰ জন্ম। হয়, আৰু বিয়া কেতিয়া হৈছিল? কিমান বয়সত আপোনাৰ বিয়া হৈছিল? মইতো এতিয়া চনটো পাহৰি গ'লো। হয়, কিন্তু এনে বয়সটো
এতিয়া বয়স মোৰ 70 বছৰ। হয় এনে আপুনি কিমান বয়সত আপুনি বিয়া হৈছিল আইতা বাপা এতিয়া হঠাতে ক'বলৈ মই পাহৰি গৈছো। হয় খুব এটা সৰু বয়সতে চাগে নহয় জানো মানে কলেজত পঢ়ি থাকোতে নে তাৰ আগত মানে কলেজত পঢ়া বয়সে হয় হয় কিন্তু কলেজত পঢ়া নাছিলো মই। হয় কপালত নহ'ল আৰু কলেজত পঢ়িবলৈ। বুজিছো কিন্তু কপালত নহলেও আপুনি ইমানখিনি জ্ঞানী এজনী ব্যক্তি তো আমি এইখিনি ক'ব পিছলৈ আমি নোৱাৰো, পাতিম বাৰু হয় নোৱাৰো। সো কথাখিনি গম পাই আপোনাৰ ভাল লাগিলে ভগৱানৰ অনুগ্ৰহ আৰু হয় তেওঁৰ কৃপাত তেওঁ কি জ্ঞান দিছে হয় তেওঁৰ জ্ঞান মতে আজিলৈকে আগুৱাই আছো আৰু। আচ্ছা আইতা আপোনাৰ যে বিয়া হৈছিল আপুনি আপোনাৰ এইটো ভাল পোৱা ধৰণে বিয়া হৈছিল নে আপোনাক চাই পেলাই আনিছিল ঘৰৰ ফালৰ পৰা বিয়া ঠিক হৈছিল ঘৰৰ ফালৰ পৰা ঘৰৰ ঠিক ফালৰ হোৱা। পৰা হৈছিল এইটো কথা মই সোধাৰ কাৰণ এটা আছে কাৰণ কি আপুনি ইমান মৰম লগা এতিয়াই ইমান ধুনীয়া তো তেতিয়াতো কিমান ধুনীয়া আছিল সেইটো কাৰণে মই ভাবিলো অকণ সুধি চাওঁ যে এতিয়া আপোনাৰ ভাল পোৱা আছিল নে স্থানীয় মানুহবিলাকেও তেতিয়া কৈছিলে হয়, মইতো হয়। আৰু নিজৰ ৰূপটো নিজে নাজানো দেখা নাপাওঁ হয় হয় কৈছিলে আৰু। হয় নিজৰ ধুনীয়া মানুহবিলাকে একচুৱেলি ভগৱানে যেনেকে নিজক ধুনীয়া বুলি নাভাবে তেনেকে আপুনিও ধুনীয়া মানুহবিলাকে অন্তৰখন ধুনীয়া থাকে যে সেইকাৰণে নিজক ধুনীয়া বুলি নাভাবে আৰু নেচায়ো আইনাত চাব লগা দৰকাৰেই নহয় কিন্তু আইতা আজি অকণমান আৰু এটা অকণমান ভিতৰুৱা কথালৈ যাওঁ আপুনি ক'ব কিন্তু আপোনাৰ যিহেতু আপুনি কলেজত মানে স্কুলত পঢ়িছিল হায়াৰ ছেকেণ্ডেৰীও পঢ়িছিল চাগে বা যিয়ে নহওক যেতিয়া গাঁৱৰ পৰা আপুনি ওলাই যায় ঘৰৰ পৰা ওলাই যায় গাঁওখনলৈ ঘূৰে অকণমান ঘূৰে ফুৰে বা যেতিয়া যেনেকৈ যি নহওক তেতিয়া ইমান ধুনীয়া মানে আইতাক এতিয়া দেখিয়ে ইমান ধুনীয়া লাগিছে পিছৰ আগৰ জীৱনত মানে কিমান ধুনীয়া হ'ব লাগিব আপুনি কোনোবাইতো আপোনাক চাগে চাইছিলে পচন্দ কৰিছিল চাগে কৰিছিলো কৰিছিল ন কৰিছিলে। মই গম পাইছো আইতা আপোনাক মানে এনে কেইজনে পচন্দ কৰিছিল এনে বহুত আছিল নে এজনে বহুত আছিল চাগৈ বহুত আছিল আছিল চাগৈ ঠিকে ঠিকে আইতা মই মনেদি ভাবিছিল চাগৈ হয় হয় কিন্তু মই যিটো পৰিয়ালত সমাজত ডাঙৰ দীঘল হলো হয় হয় আমাৰ মানুহবিলাক বেলেগ ধৰণৰ মোক হয়। মানে আমাৰ পৰিয়ালত ছোৱালী কম আছিল হয় ময়ে আছিলো ছোৱালী হয় তাৰপৰা এনেই আৰু আমাৰ পৰিয়ালৰ মানুহবিলাকে কৈছে আৰু মোৰ নামটো ভানু ভানুক বিয়া দিব নোৱাৰি হয় ভানু বেলেগলৈ গুচি যাব অ মোৰ আৰু জন্মৰ 11 মাহতে মা ঢুকাইছে অ আৰু 1.5 বছৰতে দেউতা ঢুকাইছে হয় তেতিয়াই দেউতাই এবাৰ আৰু এগৰাকী বিয়াও কৰালে হয় বিয়া কৰাই কিন্তু আনিব নোৱাৰিলে আৰু দ্বিতীয়গৰাকী মানে দেউতা হাৰ্ট ফেইল হৈ ঢুকাই থাকিল তাৰপিছতে সেই যৌথ পৰিয়াল এটাত ডাঙৰ দীঘল হ'লো নহয় যৌথ পৰিয়ালৰ খিনিয়েই মোক মানে সেইটো কলংক দিছিল কোৱা গৱা কৰিছিল মোক শুনাইও কৈছিল মই ভাল পাই বেলেগ ল'ৰালৈ বিয়া হ'ম বুলি আইতাৰ সেই মনৰ আশাটো পূৰা নহ'ল মানে হয় এইটো মোৰ আইতাৰ ক্ষেত্ৰতো আছিল কিন্তু আইতা কথা এটা কওঁ মানে বহুতৰ মন মানে সেই ককাসকল চাগে এতিয়াও বহুতৰ চাগে মনত আপুনি আছে আৰু তেওঁলোকৰ মনত চাগে দুখ থাকি গ'ল যে আপোনাক নাপোৱাৰ কাৰণে হেৰি সেইটো কথা মই যে ভাল পাই বিয়া নহওঁ হয় বিয়া হোৱা নাই তোমালোকে য'তেই দিয়া ততেই হ'ব সেই পৰিয়ালবৰ্গৰ সন্তুষ্টি মতেই মোৰ বিয়াখন হ'ল মোৰ মতে মই বিয়াখন হোৱা নাই আচ্ছা শেষত এটা কথা সুধো আইতা কোনোবাই এনেই চিঠি দিছিল নেকি আপোনাক চিঠি দিছিল নেকি কোনোবাই চিঠি লিখিছিল নেকি আপোনালৈ নাই লেখা ন কিন্তু কি জানে আইতা এজনে খুব যত্ন কৰিছিল বহুতবাৰ গৈছিল হয় হয় আইতা এটা কথা জানিব বিচাৰো আপোনাৰ জন্ম পিছত এনেকুৱা কিবা ৰহস্য আছে নেকি যিহেতু কিবা থাকিবও পাৰে যদি ৰহস্য আছে আমি জানিব বিচাৰো ৰহস্য মানে মোৰ এটা ডাঙৰ এক্সিডেণ্ট গ'ল 2 বছৰ বয়সত মোৰ মাও ঢুকাল দেউতাও ঢুকাল বৰমাহে ডাঙৰ দীঘল কৰিলে সেই কেঁচুৱাটোক সেই বৰমাই কোট পেণ্ট চোলা ওপৰত নতুন চাদৰ এখন মেৰিয়াই দিছে ৰাতিপুৱাই দি বৰমাই তেতিয়া গেছ নাই জুই ধৰি থৈ পানী আনিবলৈ যাওঁতে হেৰি হ'ল চাদৰখনত জুই লাগি জুয়ে মোক আগুৰি ধৰিলে সেই জুই টুপিটোত ধৰিলে মূৰত পিন্ধাই দিনা আগদিনা বৰদেউতা কলিকতাৰ পৰা আহিছে মোলৈ ড্ৰেছ এযোৰ লৈ আহিছে ঠাণ্ডাৰ ড্ৰেছ এই টুপিটোত ইলাষ্টিক আছিল
নতুন চাদৰখনৰ জুয়ে টুপিটোত ধৰিলে, ধৰি পেলাই আগুদি ধৰিলে, মই চিঞৰ বাখৰ কৰিলোঁ, কৰি হাতেৰে খুব থপৰিয়াইছোঁ। থপৰিয়াওঁতে মোৰ হাত দুখন আৰু মুখখন মূৰটো জুয়ে পুৰিলে। মই মানে চিঞৰ বাখৰ কৰাই আৰু পৰিয়ালৰ মানুহ উঠি আহিল আৰু আহি মাটিত বগৰাই দিলে হেনো, বগৰাই দি জুই চুই নুমালে। তেতিয়া মোৰ 6 মাহ মই চকু মেলাই নাই বোলে, মানে চকুৰ ওপৰৰ পৰা ধোঁৱা আহি ইয়াত লাগি গ'ল, ভিতৰত চকুটো ভালে ৰ'ল। যেতিয়া শুকান ছাল গুচাইছে তেতিয়া হেৰি চকুটো ওলাই পৰিছে, মূৰটো গোটেই পুৰিছে, থপৰুৱাৰ কাৰণে ইলাষ্টিক লাগি লাগি হাত দুখন পুৰিছে। গৰম কোট থকাৰ কাৰণে এই চাইড সেইবিলাক পুৰিব নোৱাৰিলে আৰু। গম পাইছো। সেইটো বৰ ডাঙৰ এক্সিডেণ্ট গৈছে মোৰ। আপোনাৰ ন? কিন্তু ধৰিব নোৱাৰে এতিয়া ক'তো আপোনাৰ চিন তেনেকে নাই, একো হেৰি নাই। বহুত চিকিৎসা কৰিছে অৱশ্যে। হয়, সেই মা দেউতা আপোনাৰ আশীৰ্বাদ আৰু আপুনি এজন পবিত্ৰ অন্তৰ মানুহ চাগে, সেইটো কাৰণে আপোনাক ইমানখিনি হেৰি নহ'ল। ৰিস্ক এটা আছিল কিন্তু ইমান আপোনাৰ অপকাৰ নকৰিলে।